দিবা পানী নেবা বাবু ভৰিখন বহুত কাটি গৈছে খালি চাও ওহো ভৰি ফালি গৈছে কোনফালে যাম আৰু খুৰা আমি এতিয়া বইনা গৈছি ন আৰু মই যাই আছো মানে ক'ত যাই আছো নিজে গম পোৱা নাই আজিতো হোলীৰ কাৰণে ক'ত যাম হিচাপ নাই আৰু মানে প্ৰথমতে সৰ্থেবাৰীৰ গলিয়ে চাওঁ ৰ'ব কেনে হোলী চলি আছে ৰাস্তাই মাইনা গেলাই পানী মাৰি আছে এনেকৈ আইয়া ৰং দিয়া পানী একদম চিনি নাপা কৰি দিছোঁ মানে এইটো ময়ে এইটো হৈছে ৰং দিবা ৰং দিয়া মোবাইল আছে ৰং দিবা না ৰখিম লগাও বাৰা ৰং দিবা দিয়া ভালকে দিয়া তো কাৰাগুচি গাঁৱৰ মাজেদি সোমাই আহিলোঁ কাৰাগুচি গাঁও দিয়াতে মানে ছোৱালী কেইজনীমান আছিল হোলী চলিটো কি দিবা পানী নেবা বাবু আমি ক'ত যাই আছোঁ বৰ্তমান কোনফালে যাওঁ বইনাগুচি কিনে আমি ক'ত যাম বইনাগুচি এনেকৈ সৰ্থেবাৰী দি সৰ্থেবাৰী হৈ গমৰা হৈ এনেকৈ যাম বাৰু বেছি আমাৰ ইয়াতে প্ৰভাৱ পৰা নাই হোলী গাইছ বহুতেই কোৱা শুনিছোঁ হোলীৰ ৰং গাত ল'লে বোলে কিবা বসন্ত ৰোগ নহয় বোলে কিমান দূৰ সত্য মই নাজানো আপোনালোকে যদি কোনোবাই জানে কমেণ্টত মোক জনাবচোন আৰু এতিয়া আমি যাম বুলি ভাবিছোঁ বৰপেটা সত্ৰত হোলী দেখাবলৈ আপোনালোকক তো চাই থাকক সকলোৱে ভবা নাছিলোঁ যাম বুলি হঠাৎ মানে প্লেন বনালোঁ তো ভিডিঅ'টো চাই থাকক হোলীৰে চুলিৰ পৰা পুৰা মোৰ মুখত পুৰা ৰং দিবা না একদম জাগাই নাই গাইছ আৰু একদম জাগা নাই আৰু অৱস্থা নোহোৱা কৰি দিছে আৰু আছে নেকি খুৰা আপোনাৰ ক'ৰবাত জাগা আছে আৰু নাই এই কাগজ মোবাইলটো দেখছি না আপুনি কি অৱস্থা হৈ গৈছে তো গাইছ একদম মানে আৰু বলক পানী দিবা সেই আগতে তো সৰু ল'ৰাই ৰখি আছে ৰ'ব পানী দিবা আমিও ৰখি দিওঁ ৰ'ব নাম হেপী হোলী চাবা দুখ পাইছা নেকি চাও তুমি চাই খাং গুচাই দেচোন চাও নামান উঠাই দেচোন বৰ বেয়াকৈ পৰিলে ল'ৰাটোৱে চাইকেলৰ পৰা চাইকেলখন চাইড কৰি থৈ দিবচোন মই চাও ওহো ভৰি ফালি গৈছে সৰু ল'ৰা বৰ বেয়াকৈ আঘাত পালে পৰি কিনে তাক ফোন কৰি ঘৰৰ মানুহ মাতি কিনে হস্পিটেলত নিয়াৰ ব্যৱস্থা কৰি দি আমি আৰু আহিলোঁ এইফালে ৰখি দিম ৰং দিবা তো গলিয়ে ঘূৰি আহি কিনে পালোঁ আমি মেইন ৰাস্তা পালোঁ এইটো বৰপেটাত যোৱা ৰাস্তা এতিয়া আমি আপোনালোকক ডাইৰেক্ট লৈ যাম বৰপেটা সত্ৰত য'ত হোলী হৈ আছে তাতে হোলী দেখাম বঢ়িয়াকৈ আপোনালোকে চাই থাকক ভিডিঅ'টো স্কিপ নকৰিব একদম ভিডিঅ'টো চাই থাকক ৰাস্তাই চেৰগাই দি পানী খাই হ'লেও আমি আহি পালোঁ দিয়ক বৰপেটা এতিয়া ভিতৰত সোমাই যাওঁ আমি ভিতৰলৈ এনেকৈ সোমাই আহিলোঁ দেখা পালোঁ অজস্ৰ মানুহ চাওক আজি বহুত মানুহ হৈছে মানুহে মানে আৰু চব ৰঙা ৰঙীন হৈ আছে মানে হোলীৰ ৰং দিওঁতে মানে আপোনালোকক আৰু আগৰ ফালেও আপোনালোকক দেখাম ইফালে চাওক কিমান মানুহ আছে ইফালে আৰু এতিয়া এনেকৈ মানে মোবাইল দি থাকে ভিডিঅ' কৰিব বৰ অসুবিধা মই মোবাইল দিহে ভিডিঅ' কৰি আছোঁ মানে কি চব ৰং মাৰি দিয়ে না আৰু আপোনাৰ তথাপিতো কিবাকৈ অলপ চলপ যিখিনি বাৰু আপোনালোকক মই দেখাই আছোঁ আপোনালোকে চাই থাকক আৰু আগৰখান বা পেপা চাওক সেইটো কি পেপা লৈছে
এলাউন্স কৰি কৈ আছে ইয়াৰ পৰা পানী মাৰাটো মানে বন্ধ কৰিব দি আছে পাব্লিকক, কিন্তু পানী মাৰিয়ে আছে তথাপিতো পানী মাৰবাটো মাৰি নহ'লে কিবা বেলেগ সিদ্ধান্ত ল'ম বুলি কৈ আছে। বাপৰে মানুহ চহেৰ পৰা মানুহ চহে, আপুনি কোনোবাই হাৰলিওতে চিনি পাব নাই, ইমান মানুহ হৈছে মানে আচৰিত আছে। ঘূৰি ঘূৰি আহি কিনে আমি পালোঁ সৰ্থেবাৰী। প'ষ্ট দি আছে মানে যিটো তাই কিবা এটা প'ষ্ট দি আছে, চাওকচোন কি বম প'ষ্ট দি আছে। ৰেষ্ট লৈছোঁ ইয়াতে অলপ। কেনে লাগিল ঘূৰি কিনে? বহুত ভাল লাগছে। এতিয়া আমি ঘৰকে যাম কি ঘৰত যাম। তো আমি এতিয়া ঘৰকে যাম আৰু ভিডিঅ'টো দেখালোঁ আপোনালোকক। 1 ঘণ্টা ঘূৰিলোঁ আৰু। তো যদিহে মোৰ চেনেলত নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰক আৰু লগতে থকা বেল আইকনটো দবাই দিব, তেতিয়া আহিবলগীয়া ভিডিঅ' নটিফিকেশ্যনত পাই যাব।